কথা এটা গম পাও নাই এই কালি একেবাৰে আমাৰ ঘৰ নহয় জম্বি আহিছিলে জম্বি কি জম্বি আহিলে তথগত আমাৰ ঘৰতো আহিছিলে নহয় জম্বি একেবাৰে মই মাৰি পিনে খেদা পতা দিলো তই মাৰিয়ে খেদালি মানে মই একেবাৰে পকত জুই লগাই দিলো একেবাৰে পকত জুই লগাই দি দেখি সি গুটি গলগে নহয় হেৰা সকলো ঠিক আছে তো আপুনি আহিলে মানে এই সকলোবোৰ ঠিকে আছে আমিও বাৰু ঠিকে আছো পিছে আপোনালোক যে সোনকালে গুচি আহিলে মা তোমালোক খবৰটো পাই মানে আমি ৰখি থকা নাই একদম চিধা একেবাৰে গুচি আহিলে একেবাৰে সেইটো মানে মই এতিয়া পালোহি পিছে এই বস্তুটো দেখিবলৈ কেনেকুৱা আছিলে নো নাই আমি নেদেখিলো নহয় আমি বাহিৰে কৈছিলো আহিছে বুলি আমি বাহিৰলৈ যোৱা নাছিলো ভিন্দু মই একেবাৰে চাৰ্চ কৰিছিলো ইউটিউবত এইটো কিন্তু খতৰনাক বস্তু জিভা এখন উলিয়াইছে নাক এটা ওলাইছে ল'ৰা তহঁতে ইয়াত খেলি আছ তহঁতে গম পা নাই গান জম্বি ওলোৱা কথা ককা আপুনি কি আমি গম নাপাম বুলি ভাবিছে নেকি আমি একেবাৰে কালি আমাৰ ঘৰত একেবাৰে জম্বি এটেক কৰি দিছিলে মই পকত জোৰ লাগি দি পঠাইছো নহয় তহঁতৰ ঘৰত জম্বি ওলাইছে তেনেহ'লে তহঁতে এতিয়া খেলি আছ কেলে যা ঘৰলৈ যাম ককা জম্বি একেবাৰে ৰাতিহে ওলাই নোলাই নহয় দিনত জম্বি আহিলে একো নকয় জম্বিয়ে আমি সেইটো খেলিব আহিছো ঐ জম্বি হয় সেইটো জম্বি তোৰ বাপেৰে নহয় যেতিয়া আহিম বুলি ক'ব তোক কৈ আহিব যেতিয়া তেতিয়া আহিব পাৰে যা চবেই যা ঘৰলৈ যা দেই এইবিলাক এনেই তই দেখাই নাই যদি বিশ্বাস কৰিছিলি নো কেলে আমি মানে ভিতৰ ভাই চাইছিলো বাহিৰলৈ লৈ যোৱা নাছিলো নহয় আমি এটা ভিতৰ পৰা পাত্ৰ কৰি পিনে আপোনালোকৰ লগলৈ ফোন কৰি দিলো তহঁতৰ আৰু কাম বন নাই ন ইমান একেবাৰে ইম্পৰ্টেণ্ট কাম এটা গৈছিলো তহঁতৰ কাৰণে ভয় কৰি পিনে আমি লগে গুচিছো তাৰপৰা এতিয়া কামটো নহ'লে আৰু তহঁতি এইবিলাক দেখা নাই পিনে এনেই মিছা এটা কৰিলে মোক দেউতা বুজিছা সিহঁতক কত সঁচা হ'ব পাৰে মই এনেকৈ চিনেমা বিলাক চাই থাকো নহয় এনেকৈ একেবাৰে জম্বিটো আহি এই কামুৰি লৈ যায়হি দেই এইবাৰ চিনেমা বিশ্বাস কৰে নি চিনেমা বিশ্বাস কৰা মানে এটা মুঠতে মূৰ্খ হ'ব লাগিব যদি চিনেমা বিশ্বাস কৰে তহঁতি এতিয়া মূৰ্খতকৈ খতৰনাক মূৰ্খ দেই আহিব পাৰে নেকি তেনেহ'লে দেখোন আমি যোৱাকে ভাল দেখোন যাম গব আমি ইয়াৰ পৰা নহ'লে আকৌ কেনেবাকৈ জম্বি আহি যাব তেনেহ'লে আমি গোটেইকেইটা মৰিব লাগিব যাংগবই আমি ইয়াৰ পৰা যাংগবই জম্বি আহি গ'লে আকৌ মৰিব লাগিব বোকাটো ইয়াত থাকক আমি যাওঁগে দেখিছ এইটো ইমান ভয় একেবাৰে সিহঁতে আহি ৰাস্তা খেলি আছে এতিয়া মজাটো পালে নহয় আৰু নেখেলে আৰু মই গৈ থাকোঁ পাই গধূলিতে বজাৰ চজাৰ কৰি মেলি ঘৰৰ ভিতৰত কমাই থাকোঁ কেনেবাকৈ আৰু গধূলি সময় ওলাই গ'লে জম্বিয়ে পাব আৰু আকৌ চোলা কামাৰ গোটাই থ'ব লাগিব নহ'লে আকৌ চোলা খাব নাপালে মোৰ একদম হেৰিয়ে ক'ব ন এতিয়া চোলা কামাৰ কিনি যাওঁগৈ তাৰপৰা ঘৰ ভিতৰত সোমাই থাকোঁগৈ যাওঁ পাই জল্দি যাওঁ বজাৰ এটা কৰিমগৈ তই কথা এটা গম পাৱ নাই কালি একেবাৰে গোটেইখন অকণমান হেৰি আছিলে নহয় আপুনি আহি গ'ল মানে জম্বিৰ কথা ক'বলৈ তই গম পাৱ মানে কি তহঁতৰ কথা এতিয়া কৈছে জম্বিয়ে দেই আপোনালোক কোনে এইবিলাক মুঠ মেল দিলে আৰু দেই আপোনালোক সেইবিলাক কথা বিশ্বাস কৰে নি নাই আকৌ জম্বি তম্বি ইয়াৰ কথা শুনা কালি ৰাতিকে মই নিজে এটা জম্বি মাৰি মানে সেইটো ধৰিলোঁ সি এতিয়া কৈছে জম্বি নোলায় দেই এইবিলাক বিশ্বাস নকৰিব এনেই সেইবিলাকে যাওক গধূলি হ'ব আছে নহ'লে আকৌ আপোনাৰ জম্বিয়ে হ'ব হয় পাই মই যাওঁ পাই ঘৰলৈ জল্দি যাওঁ দেই আৰু তই কিন্তু মই ভিতৰত সোমাই কি ভাল হয় কি যে হ'ব আৰু দেই আমাৰ মানুহবিলাকৰ হ'ব যাওক ইমান উগ্ৰখান নিদিবা ৰখিবা কিবা এটা কৰিব লাগিব আৰু তোমাক যে বিশ্বাস কৰা নাই সেইটো কাৰণে এতিয়া ৰাতিটো বাদ চাওঁ যে ৰাতি সেইটো আহে নহয় তুমি বিশ্বাস কৰিবা নহ'লে বিশ্বাস নকৰিবা তুমি ঠিক আছে আজি ৰাতিটো চাওঁচোন কিনো হয় তোমালোকে যদি কেনেকৈ বিশ্বাস কোৱা তেনেহ'লে মই আজি ৰাতিয়ে গুচি যাম ঠিক আছে হ'ব আপুনি যদি বিশ্বাস কৰা নাই তেন্তে আজি ৰাতিয়ে গুচি যাবগৈ আপুনি জম্বিক বাৰু বিশ্বাস কৰে নে এইটো কি মই সেইবিলাক আহিছে এতিয়া বোলে আকৌ জম্বি পালেগে এইখন আৰু দেই কি হ'ব আৰু যাওঁ মই ঘৰৰ ভিতৰত সোমাই থাকোঁগৈ সিহঁতৰ কথা ভাবি থাকিলে মোৰ এনেই মনটো একেবাৰে ভয় লাগি থাকিব এতিয়া কলপাতখিনি লগাই দিলো এতিয়া জম্বি বাপেকো আহিব নোৱাৰে আপুনি বাৰু কলপাতখিনি লগালে কিন্তু এতিয়া আমি ইয়াতে থাকিম কেনেকৈ আৰু সদায় কলপাত লগাই থাকিব লাগিব নেকি থাকিব লাগিব আৰু কি কৰিবি যেতিয়ালৈকে এই জম্বিখিনি নাযায় তেতিয়ালৈকে আমি কলপাত লগাই পিনি ৰাতি সদায় ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব কি কৰিবি আৰু কি যে জীৱন এইবিধটো ঘাইটোৱে এইবিধত যে কেনেবাকৈ তোক কান্দিবলগীয়া হয় তেন্তে একেবাৰে সি তোক সেনেকুৱা চিষ্টেম দিব মানে সি যেনেকুৱা আছিলে তোক সেনেকুৱা বনাই দিব দেই তোমালোকে এনে ভয় খাইছা দেখিছা নাই একো নাই এইবিলাক এতিয়ালৈকে দেখোন একো এটা অহাই নাই দেখোন কালি ইমান সময় নহয় ইয়াতকে দেৰিকেহে মাতটো শুনিছিলো ইয়াৰ পিছত আহিব চাগে অকণমান দেৰি পিছত ৰখিব দেই নাই তোমালোকে এনেই চিন্তা কৰি থকা এইবিলাক কিনো বস্তুবিলাক আহিছে জানো এনেই চিন্তা কৰি আছা ৰখিব মই বাহিৰৰ পৰা আহোঁগৈ বাহিৰতে আহি পেলাই তোমালোকক প্ৰমাণ দেখা দিওঁ কোনো একো নাই বুলি বিলাক এনেই এইবিলাক মিছামিছি কিনি নেযাব মানে মৰিব নহ'লে গ'লেগে দেই একো কাম নাই চব ৰখিবা
চোন বাপে ওচৰ যা হৈ গ'ল বাপে কিবা হ'লে তই কি ভাই কৰিবি নেকি যা যা মই গৈছো কিবা তুমি বেছি চিন্তা কৰি থাকিবা মই গৈছো আমাৰ দেউতাটো আৰু দেই হৈ গৈছো মই সেই মানুহটো আৰু দেই পাগল হ'ল ঐ দেখিছনে কেনেকে গুচি গৈছে ধন ডং ডং ডংকে মই এটা যে পাত খাই পেলাই জলদি কি হ'ব ঐ বান্দৰী সেইবিলাক অমংগলৰ কথাবিলাক কৈ নাথাকিবিচোন অকণ ভাল কথা কাৰণে মুখলৈ আন মানে আপোনাৰ যদি কেনেবাকৈ কামুৰি দিয়ে তেন্তে আপুনি টপা চুটি বুলি যাব তই মানে মোক কামৰ ধান্দা মাৰি আছ নহয় বা তই মাইকী নহয় দেই মাইকী নামৰ কলংক নহয় এনে কৈছিলোহে এতিয়া তুমি ভাত খাবনে এতিয়া ভাত নাখাই মৰিলে হ'ব নেকি কেনেবাকৈ জম্বি যে আমাৰ খাবলৈ আহে তেনেহ'লে ভাতে একেবাৰে গোটেই ভাত নাখালে আমি তাতে একেবাৰে বেহুচে পৰিয়াই দিব লাগিব আকৌ জম্বিয়ে খাব আহিলে পলাব লাগিব নহয় এই যাই ভাতকেইটা বনাই ভাত তোমাৰ খাওঁ এই মানুহটো আৰু কি এতিয়া ভাত নাখাম বুলি ক'ব নোৱাৰে একেবাৰে এনেই বনাব লাগিব তেতিয়া গৈ পিনে মোৰ খাব মন নাই মোৰ পৰা শৰ্মা এনে ঘৰে খাইছোঁ কেইটামান এতিয়া খপালটো ৰাখিব বনাইছিলে মই হে ৰাম যশোদা নাৰায়ণ এই কেতিয়া আৰু এই জম্বি খেলা খতম হ'ব আৰু দেই চালা ক'ত জম্বি আছে জম্বি নাই এনে ভয় খাই থাকিব এইকেইটা আজি মই একেবাৰে দেখুৱাই দিম জম্বি একো নাই অকল সেইবিলাক ভ্ৰম বুলি এনে ভয় খাই থাকিব ঐ দেখিছ নাই জম্বি একো নাই তহঁতি এনেই ভয় খাইছিলি একেবাৰে মই জানো এইবিলাক একো নাই নাথাকে এইবিলাক এনেই এইবিলাক তহঁতি মোৰ সকলে বিশ্বাস কৰ জানো এতিয়া চালে বাহিৰত ওলাই নিছে এতিয়া কোনো নাই তহঁতি যে কালি যে ভাবিছিলি ধাম ভাঙি ওলাইছে বুলি তহঁতি যে মানুহ নাই যে সেইটো কোনোবা ভয় খাব বিচাৰিছে চাগে এই নাই জম্বি জম্বি আহি গ'ল দেখোন কি কৰিম এতিয়া মই এনে কৈছিলো এইকেইটা চুচু বুলি কয় নাযায় মই মোহে নিজে পলাব লাগিব এতিয়া উপায় নাই পাপা কৈছিল নে তোমাৰ জম্বি আছে তুমি নাযাবা বুলি এতিয়া পালন নহয় জম্বিয়ে এতিয়া কি কৰা তুমি এতিয়া নাই মই বচাব লাগিব দেউতাকে যাওঁ একেবাৰে পিছেকে দেউতা মানুহৰ ইমান বিপদত নপৰে নহয় আরে মা ফাগুন চলতে এইটো দেখোন জম্বি আহি গ'ল হেৰা জল্দি আহা জম্বি আহিলে জম্বি আহি ভিতৰত সোমালেহি কি ফকৰা কথা ক'ব আহে মই চাউল তুলিব লৈছিলে ক'ত জম্বি আহিব জম্বি হাত নাইকিয়া মোক কেনেকুৱা এতিয়া উৱা কৰিব নালাগে পলা ইয়াৰ পৰা মুঠে বাচিব লাগিব ই দেখোন একেবাৰে খাওঁ বুলি আহিছে অকল যাওঁ পিছে কেনেকৈ কোনে শুনিছিলে মটৰ চোফালে মাৰি থৈ আহিছিলো কেনেবাকৈ তই শুনিলি নেকি তই যে মুঠি কৈছিলি মই শুনিলো মই চুমতি কৰিছিলো মই একেবাৰে কৰি থৈ গুচি আহিলো নহয় মই মাৰিব পাহৰি থাকিলো তাৰপিছতে একেবাৰে আপুনি মাতিলে জলদি গুচি আহিলো কাৰণে মাৰিবকে পাহৰি থাকিলো এতিয়া পিছে এইবিলাক বাদ দিয়ক আৰু এই জম্বিৰ পৰা বাচিব লাগে পটাপট বলক এইজনী গাঁও কোনে মাকে ইমান সাজত দিলে আৰু এইটো কুম্ভকৰ্ণ আহিছে পলুৱাই ভাল পায় মাক ফাগুন চোত কি হ'ব এইটো সময় ঘৰ পিছফালে খেতি আহিছে পিছফালে যদি ঘৰ ভিতৰতে সোমাই দিমগে দেখিলানে বাৰু কোনো মানে শুনিব লাগে আমাৰ কথা মায়ে যশোদা পলা এইবাৰ এতিয়া মোক পালে দেখোন আপুনি আহিলে মানে ভাল কৃষ্ণ আপুনি আহিলে পালে এতিয়া ভাল কৰে দেই এই মহিলা দেখিছে নহয় এতিয়া মোক খেদাৰ পিছত মোক নেপাই পিনে এতিয়া মহেন্দ্ৰ খেতি গুচি গ'লগে কি হ'ব এতিয়া মহেন্দ্ৰ থকা বাৰু মহেন্দ্ৰটো খেতি গুচি গৈছেগে নাই কি বডি কৰি থকা মানুহ যেনে বাচি দিলে আহিব মই যে বাচিলো সেইটো ধন্যবাদ বুলি ভাবা এই মানুহটো আৰু দেই ল'ৰাটোৰ ওপৰত একো গুৰুত্ব নাই সি এতিয়া কি হৈছে কেনেকৈ আহিব বাৰু কৃষ্ণৰ ওপৰত আহিলে হয় ভালদৰে এই দিনটো আপুনি কেনেকুৱা মানুহ আপোনাৰ ল'ৰাটো যে আপুনি যে এনেকৈ গুচি আহিছেগে মই ক'ত পিছত আহিছো ইয়ে মোৰ পিছত গৈছিলে এতিয়া মোক পিছত গৈ নিজে ফুচি দিছেগে এতিয়া মইনো কি কওঁ বাৰু আপোনালোকে উঠাবলৈ গৈছিলে আপুনি বেছি টাইম কৰি থাকিব এতিয়া যে মোৰ ল'ৰাটো যদি নাহে নহয় খুই তেন্তে চাব আপোনাৰ মই কি